এইটো কৰিছোঁ 1 2 3 4 ঠিক আছে বন্ধুসকল এইটো খুলি গৈছে নমস্কাৰ বন্ধুসকল টেকৰবি আসাম চেনেলৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ বন্ধুসকল আজি মই এটা বিষয় লৈ আলোচনা কৰিম যেটো বিষয়ে বহুত ভাল লগা বিষয় বন্ধুসকল আপুনি যিকোনো মোবাইলৰ স্ক্ৰিনত চাৰিবাৰ টেপ কৰি সেই মোবাইলৰ স্ক্ৰিনটো আনলক কৰিব পাৰিব সো সেই ট্ৰিকটো কৰিবৰ বাবে কি কৰিব লাগে ব্লক চাই লওঁ বন্ধুসকল আপোনাৰ প্ৰথমতে যাব লাগিব প্লে ষ্টৰত যোৱাৰ পিছত আপুনি ইয়াত সাৰ্চ বাৰত সাৰ্চ কৰি দিব টাচ লক স্ক্ৰিন এটো সাৰ্চ কৰাৰ লগে লগে আপোনাৰ ওপৰত যেটো এপ আহিব টাচ লক স্ক্ৰিন ইজি এণ্ড ষ্ট্ৰং এটো আপোনালোকে ইনষ্টল কৰি ল'ব ঠিক আছে বন্ধুসকল এটো ইনষ্টল হোৱাৰ পিছত আপুনি এই এপটোক ইয়াৰ পৰা ডাইৰেক্ট ওপেন কৰি লব ঠিক আছে ওপেন হোৱাৰ পিছত আপুনি এটো স্লাইড লেফট কৰি যাব কৰি যোৱাৰ পিছত আপুনি ইয়াত চাব এটা গো অপচন আহিব ঠিক আছে এই গোত ক্লিক কৰাৰ পিছত ইয়াত এলাউ কৰি দিব এলাউ কৰি ইয়াত এনেবল কৰি দিব এটো পাৰমিশন দিব লাগিব পিছত আপুনি বেক আহিব বেক হোৱাৰ পিছত এটো দুইবাৰ এলাউ কৰিব এলাউ গাইস আপুনি আপোনাৰ মোবাইলৰ যিকোনো আপোনাৰ ফটো ইয়াৰ পৰা ইউজ কৰিব পাৰে সো মই আপোনালোকক দেখুৱাৰ কাৰণে মই এই কাৰৰ ফটো লৈ আছো ঠিক আছে গাইস মই এই হেডল্যাম্পত চাৰিবাৰ টেপ কৰিম তাৰ পিছত এটো আনলক হৈ যাব সো বন্ধুসকল চাও ঠিক আছে 1 2 3 4 ওকে 1 2 3 4 ওকে এটা ফিনিশ কৰাৰ পিছত আপুনি এটা ৰিকভাৰি পাসওয়াৰ্ড দি দিব যাতে আপুনি পিছত খুলিব পাৰে সো আপুনি যিকোনো পাসওয়াৰ্ড দিব পাৰে আপোনাৰ পছন্দ মতে এটো আপুনি এতিয়া চাব পাৰে স্টার্ট টাচ পাস ওকে বন্ধুসকল আপুনি চাওক মই এই হেডল্যাম্পত মোৰ লকটো দিছো তো মই ইয়াত চাৰিবাৰ টেপ কৰিম এটো নখুলি এটো ৰং পাসওয়াৰ্ড বুলি লিখা আহিব আৰু ভাইব্ৰেট হৈ যাব ঠিক আছে মই এই হেডল্যাম্পত কৰি আছো চাৰিবাৰ এটো নখুলে ৰং পাসওয়াৰ্ড তো মই ইয়াত চাৰিবাৰ টেপ কৰিম এটো খুলি যাব 1 2 3 4 আপুনি দেখিব পাৰিছে এটো খুলি গৈছে সো আৰু এবাৰ দেখাই দি আছো আপোনাক ঠিক আছে এটো কৰিছো 1 2 3 4 ঠিক আছে বন্ধুসকল এটো খুলি গৈছে মই বেলেগ ঠাইত কৰিম এটো নখুলে সো বন্ধুসকল আশা কৰিছো ভিডিওটো আপোনাক ভাল লাগিছে বন্ধুসকল আপুনি আমাৰ চেনেল নতুন হলে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব প্ৰেছ কৰি অল কৰি দিব যাতে আমাৰ সকলো ভিডিও নটিফিকেশন আপোনাক আপুনি পাই যায় সো আশা কৰিছো ভিডিওটো ভাল লাগিছে থ্যাঙ্কস ফৰ ওয়াচিং জয় আই অসম